ইয়াতে তিনিখন ব্যতিক্ৰমী নাটক কৰি আছোঁ। আজি অভিজিত ছাৰৰ ডকাইতৰ তেজ, চম্পক ছাৰৰ মহাকাল আৰু অভিজিত ছাৰৰে মদন পণ্ডিত, তিনিওখনে কমপ্লিট বেলেগ বেলেগ ধৰণৰ নাটক আৰু বাস্তৱ জীৱনৰ লগত মিলিত নাটক হয় তিনিওখনে। গতিকে খুব ভাল লাগিছে আৰু তিনিওখনতে মোৰ মানে ছেইম টাইপ নহয় কেৰেক্টাৰকেইটা, কমপ্লিট বেলেগ বেলেগ কেৰেক্টাৰ। গতিকে কৰি খুবেই ভাল লাগিছে। আশা কৰোঁ আগলৈ যাতে এনেকুৱা নাটক কৰি যাওঁ। ৰাইজে কেনেকুৱাকৈ আদৰ? ৰাইজে ভালেই পাইছে। ডকাইতৰ তেজখন বিৰাট ধুনীয়া পাইছে। মহাকালখনটো চালে যদি অসমীয়া ৰাইজে মহাকালটো চাবই লাগে, কাৰণ তাতে আমাৰ অসমত যিখিনি জ্বলন্ত সমস্যা চলি আছে সেইখিনিৰ ওপৰত সেইখন নাটক। গতিকে সেইখনটো খুবেই আঁকোৱালি লৈছে। আৰু মদন পণ্ডিতখন এখন ভিতৰুৱা গাঁৱৰ এজন মানুহৰ ওপৰত বনোৱা নাটক। গতিকে তিনিওখন নাটকে বেলেগ বেলেগ ধৰণৰ, তিনিওখন নাটকে মানুহে আঁকোৱালি লৈছে। পূৰ্বৰ তুলনাত এই মঞ্চ জগতৰ যি নাটক, এই নাটকৰ সঁহাৰিটো ৰাইজৰ কমি গৈছে নেকি বাৰু? নাই, মই তেনেকৈ নাভাবোঁ। কাৰণ কিয় বৰ্তমান আগতে যেনেকৈ মানুহে ভ্ৰাম্যমাণ চাবলৈ আহে এতিয়াও আহে। আৰু এতিয়া আমাৰ নাটক এইটো নহয়, কিছুমান ধৰণৰ মানুহে মন্তব্য কৰে যদিও মানুহখিনি সেইখিনি মন্তব্য ফেচবুক বা ছ'চিয়েল মিডিয়াতহে কৰে, কিন্তু নাটক চাবলৈ আহে। আৰু অসমৰ ৰাইজে ভ্ৰাম্যমাণ চাই থাকিব। যিমানে যি নকওক কিয় অসমৰ ৰাইজক কেতিয়াও ৰখাব নোৱাৰে, যিহেতু ভ্ৰাম্যমাণ অকল অসমতেই আছে। তোমাৰ এতিয়া ভাল লগা কিহৰ নাটকৰ? মোৰ মহাকালৰ যোনটো কেৰেক্টাৰ হয় খুবেই ভাল লাগে। আপোনালোকে যদি চাই নিজে গম পাব, খুব ধুনীয়া। যোনে যোনে চাইছে মহাকাল, এটা ব্যতিক্ৰমী চৰিত্ৰ মই কৰিছোঁ মহাকালত। গতিকে মোৰ সকলোতকৈ ভাল লগা কেৰেক্টাৰ মহাকালৰ কেৰেক্টাৰ। অকণমান গাই দিব নেকি? কেৰেক্টাৰটোৰ ডাইলগ সেইটো এটা এবনৰ্মেল ছোৱালী এজনী, সৰু বয়স বেছি হৈছে যদিও মই সৰু হৈ থকা এজনী ছোৱালী। গতিকে তেনেকুৱা মই এতিয়া একো দীঘল ডাইলগ নহওঁতে নৰ্মেল ডাইলগ এটা কৰিলোঁ। দাদাই মানে খুব মৰম কৰে মোক। গতিকে মই দাদাক কওঁ আৰু যে দাদা, কালি তই মোক চকলেট দিম বুলি কৈ নিদিলি ন? মিছা কথা ক'লি। আজি যদি মোক চকলেট নিদিয় নহয়, মই কিন্তু ৰাতি ভাত